Hello friends, welcome to our channel. আপোনাক সকলোকে প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহু কেইটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব। আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান কোৱেশ্চন লৈ আহিছো। এই কোৱেশ্চনবিলাক আগন্তুক যিবিলাক অসমৰ গভৰ্ণমেণ্টেল এক্সাম লগতে হায়াৰ সেকেন্ডাৰী টেট আহি আছে ইয়াত অহাৰ সম্ভাৱনা আছে। এই কোৱেশ্চনবিলাক আপোনালোকে নোট কৰি ৰাখিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কোৱেশ্চন আছে। Recently, Indian Army launched a 1971 kilometer cycling expedition in Indian Army 1971 কিলোমিটাৰ সাইক্লিং এক্সপিডিশন তেওঁলোকে ষ্টাৰ্ট কৰিছে। কোনখন ৰাজ্যত ষ্টাৰ্ট কৰিছে এটো বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ গুজৰাট আৰু ৰাজস্থান। গুজৰাট আৰু ৰাজস্থানত তেওঁলোকে 1971 কিলোমিটাৰ মনত ৰাখিব। 1971 কিলোমিটাৰ যেহেতু লিখা হৈছে ইয়াৰ এটা যেহেতু কাৰণ আছে এই কাৰণটো আমি কম। 1971 কিলোমিটাৰ তেওঁলোকে কি কৰিছে সাইক্লিং তেওঁলোকে মাৰাথনটা ষ্টাৰ্ট কৰিছে। আৰু এই 1971 কিলোমিটাৰ ষ্টাৰ্ট কৰাৰ কাৰণটো এইটোৱে যে তেওঁলোকে গোল্ডেন জুবলি যেহেতু 1971 চনত আপোনালোকৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হৈছিলে এই যুদ্ধত ভিক্টৰী হিচাপে তেওঁলোকে ভিক্টৰীৰ মেমৰি হিচাপে তেওঁলোকে কি কৰিছে এই সাইক্লিং এক্সপিডিশন তেওঁলোকে ষ্টাৰ্ট কৰিছে। আৰু কোড কৰিছে এটো বিচাৰিব পাৰে আপোনালোকে গুজৰাট আৰু ৰাজস্থানত কৈছে। আৰু কিমান কিলোমিটাৰ 1971 কিলোমিটাৰ ঠিক আছে। 1971 চনত যুদ্ধ হৈছিলে আৰু তাৰ ৰিলেটেড কৰি পেলাই তেওঁলোকে 1971 কিলোমিটাৰে সাইক্লিং এক্সপিডিশন ষ্টাৰ্ট কৰিছে। আৰু ইয়াৰ লগতে আৰু এটা ৰিসেন্ট টপিক আপোনালোকক কভাৰ কৰি যাব বিচাৰিছো। এই কোৱেশ্চনটো ৰিলেটেড বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ মুখ্য যোনগৰাকী চিফ হয় তেখেতগৰাকীৰ নামটো কি হয় তেখেতৰ নামটো কি হয় সুধিছে। তেখেতৰ নামটো হৈছে আপোনালোকৰ মনোজ মুকুন্দ নৰৱানে। মনত ৰাখিব আগতে বিপিন ৰাৱত আছিলে বৰ্তমান তেওঁ চেঞ্জ হৈছে আৰু তেওঁৰ নামটো হৈছে এতিয়া যোনগৰাকী আছে তেওঁৰ নাম হৈছে আপোনালোকৰ মনোজ মুকুন্দ নৰৱানে। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। According to recent report, how much percentage of GDP contract in September quarter? যেহেতু বৰ্তমান কোভিড-19ৰ সময় চলি আছে আৰু এই সময়ছোৱাত ভাৰতৰ যোনটো অৰ্থনীতি আটাইতকৈ তললৈ গুচি গৈছিলে ৰাইট। আৰু এই সময়ছোৱাত যোৱা যোনটো কোৱাৰ্টাৰ চলিছিলে এই কোৱাৰ্টাৰটোত ভাৰতৰ জিডিপি আছিলে -23.9% ৰাইট। আৰু এই যেটো নেগেটিভ গ্ৰোথ হৈ আছিলে এই নেগেটিভ গ্ৰোথটো কন্টিনিউ কৰি প্লাই এই কোৱাৰ্টাৰটোটো আপোনালোকৰ সেপ্টেম্বৰৰ কোৱাৰ্টাৰটোটো আপোনালোক কি হৈছে এটা ৰিপৰ্টৰ মতে কৈছে কি ভাৰতৰ যোনটো জিডিপি হৈছে গ্ৰোথ ডমেষ্টিক যোনটো প্ৰডাক্ট ইয়াৰ ৰেচিঅটো আপোনালোকৰ 7.5% হ'ব বুলি কৈছে। আৰু এটো মনত ৰাখিব এটো নেগেটিভত আছে ঠিক আছে। 7.5% নেগেটিভত আছে। আগৰটো কিমান আছিলে 23.9 আছিল -23.9 ঠিক আছে। এতিয়া ইণ্ডিয়াৰ যোনটো জিডিপি হয় এটো কি কৈছে ইণ্ডিয়াছ জিডিপি ইজ এমং ওয়াৰ্ষ্ট পাৰফৰ্মিং মেজৰ ইকনমিজ। যিবিলাক মেজৰ ইকনমি আছে ডেভেলপিং কাণ্ট্ৰিৰ লগতে যিবিলাক ডেভেলপমেণ্ট দেশ আছে এই দেশবিলাকৰ যোনটো ইকনমি তেওঁলোকৰ তুলনা আমাৰ ইণ্ডিয়াৰ জিডিপিটো আটাইতকৈ ওয়াৰ্ষ্ট হৈছে বুলি কৈছে। আটাইতকৈ বেয়া বেয়া আপোনালোকৰ পাৰফৰ্ম কৰিছে। লগতে কি কৈছে the two successive quarters of the contraction mean that the country has now entered a technical recession. যেহেতু ইণ্ডিয়াৰ ইকনমিটো আগৰ কোৱাৰ্টাৰটো নেগেটিভত আছিলে আৰু বৰ্তমান যোনটো কোৱাৰ্টাৰ আপোনালোকৰ আহি আছে চলি আছে এই কোৱাৰ্টাৰটো আপোনালোকৰ নেগেটিভত গ্ৰোথ দেখুৱাইছে। সো আপোনালোকৰ আমি ক'ব পাৰোঁ যে ইণ্ডিয়াৰ যোনটো ইকনমি এইটো আপোনালোকৰ টেকনিক্যাল ৰিসেশনৰ আন্ডাৰত গৈ আছে। মানে কন্টিনিউয়াস দুটা আপোনালোকৰ কোৱাৰ্টাৰৰ যেটো নেগেটিভ ডেভেলপমেণ্ট হৈছে সো আপোনালোকৰ আমাৰ দেশত টেকনিক্যাল ৰিসেশনত আমি গৈছো বুলি ক'ব পাৰি। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। ডিয়েগো মাৰাডোনা দ্য লিজেণ্ডাৰী সকাৰ প্লেয়াৰ ফ্ৰম হুইচ কাণ্ট্ৰি? আপোনালোকে ইতিমধ্যে গম পাইছে যে ডিয়েগো মাৰাডোনাৰ মৃত্যু হৈছে ৰাইট। তেখেতৰ 86 ইয়াৰত মৃত্যু হৈছে। সকলোৱে নিশ্চয় গম পাইছে 86 ইয়াৰত মৃত্যু হৈছে। আৰু এই বিখ্যাত ফুটবল প্লেয়াৰ গৰাকীৰ কোনখন দেশৰ লগত ৰিলেটেড হয় হেতু বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ আৰ্জেণ্টিনাৰ লগত তেখেতৰ ৰিলেটেড। তেখেত আৰ্জেণ্টিনাৰ বাসিন্দা আছিলে। আৰু তেওঁ 2000 যোনটো আপোনালোকৰ 20 শতিকা আছিলে 20 শতিকাৰ এগৰাকী ফিফাৰ বেষ্ট প্লেয়াৰ অফ দা ইয়াৰ তেখেতৰ খিতাপ তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুগৰাকী প্লেয়াৰক আপোনালোকৰ ফিফাই বেষ্ট প্লেয়াৰ অফ দা চেঞ্চুৰী ঘোষণা কৰিছিলে। তাৰ ভিতৰত এগৰাকী আছিলে ডিয়েগো মাৰাডোনা। আৰু ইয়াৰ লগতে আৰু এটা তথ্য আপোনালোকে লৈ ৰাখি লওক বৰ্তমান যোনটো আপোনালোকৰ আৰ্জেণ্টিনাৰ কেপিটেল হৈছে বিউনছ এৰিছ। মনত ৰাখিব বিউনছ এৰিছ বৰ্তমান আৰ্জেণ্টিনাৰ কেপিটেল হয়। Next question to recently Cambridge Dictionary declared 2020 Word of the Year as 2020 চনত Word of the Year হিচাপে
কেম্ব্ৰিজ ডিকশ্যনেৰীয়ে কোনটো ৱৰ্ডক আপোনালোকৰ ঘোষণা কৰিছে এই ৱৰ্ডটো হৈছে আপোনালোকৰ কোৱাৰেণ্টাইন কি হয় যোনটো আপোনালোকৰ কোভিড-19 সময়ত যেহেতু আপোনালোক সকলোৱে নিশ্চয় গম পাইছে কোৱাৰেণ্টাইন কৰিছে মানুহক তেনেকুৱা ধৰণৰ শুনি থাকে মানে সেপাৰেট কৰিছে হোম ষ্টে কৰাইছে কাবাক ৰাইট এই যোনটো কোৱাৰেণ্টাইন শব্দটো এই শব্দটো কেম্ব্ৰিজ ডিকশ্যনেৰীয়ে কি কৰিছে 2020 চনত ৱৰ্ড অফ দা ইয়াৰ হিচাপে তেওঁলোকে ঘোষণা কৰিছে এইটো এক্সামত আহি যাব পাৰে আপোনালোকে নোট কৰি ৰাখিব নেক্সট কোৱেশ্চনটো লৈ যাওঁ Which state government started project-based learning? কোনখন state government ৰাজ্য চৰকাৰে project-based learning তেওঁলোকে ষ্টাৰ্ট কৰিছে যেহেতু কৰোনা ভাইৰাছৰ এই সময়ছোৱাত স্কুল কলেজবিলাক খুলিব পৰা হোৱা নাই সেই হেতুকে ষ্টুডেণ্টবিলাক ঘৰতে থাকিবলগীয়া হৈছে তেওঁলোকে কি কৰিছে এই ষ্টেট গভৰ্ণমেণ্টটোৱে কি কৰিছে তেওঁলোকে যিবিলাক ঘৰত থকা ষ্টুডেণ্ট আছে প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্ট হয় তেওঁলোকক কি কৰিছে প্ৰজেক্ট বেছড লাৰ্ণিং তেওঁলোকে ষ্টাৰ্ট কৰিব বিচাৰিছে তেওঁলোকক যিকোনো এটা টপিকৰ ওপৰত প্ৰজেক্ট দিব আৰু এই প্ৰজেক্টটোৰ ওপৰত তেওঁলোকে ঘৰতেই কাম কৰিব পাৰিব আৰু তাৰ পৰা তেওঁলোকে শিক্ষা আহৰণ কৰিব এতিয়া এই প্ৰজেক্ট বেছড লাৰ্ণিংটো কোনখন ষ্টেট গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছে সেইটো বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ কৰ্ণাটকা মনত ৰাখিব কৰ্ণাটকাই এই প্ৰজেক্ট বেছড লাৰ্ণিংটো ষ্টাৰ্ট কৰিছে এই কুৱেশ্যনটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী টেটৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হৈ যাব পাৰে আপোনালোকে নোট কৰি ৰাখিবলৈ নাপাহৰিব লগতে কৰ্ণাটকৰ কেপিটেল কি হয় কৰ্ণাটকৰ কেপিটেল হৈছে আপোনালোকৰ বেংগলুৰু মনত ৰাখিব বেংগলুৰু কৰ্ণাটকৰ কেপিটেল হয় আৰু বেংগলুৰু ইছৰোৰ হেডকোৱাৰ্টাৰো হয় চ' আপোনালোকে এইটো মনত ৰাখিব ইছৰোৰ কুৱেশ্যন আপোনালোকৰ আহিব পাৰে ইছৰোৰ হেডকোৱাৰ্টাৰ বেংগলুৰু হয় নেক্সট কুৱেশ্যনটো লৈ যাওঁ ৰিচেণ্টলি অইল ইণ্ডিয়া ফাউণ্ড গেছ ৰিজাৰ্ভ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ কোনখন ডিষ্ট্ৰিক্টত অইল ইণ্ডিয়াই গেছ ৰিজাৰ্ভ বিচাৰি পাইছে সেইটো বিচাৰিছে সকলোৱে নিশ্চয় গম পায় আপাৰ আছামৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ডিব্ৰুগড় এই এৰিয়াটোত আপোনালোকে কি কৰে অইল ইণ্ডিয়াই গেছ আৰু অইলৰ তেওঁলোকে এক্সট্ৰেক্ট কৰি থাকে এতিয়া ৰিচেণ্টলি তেওঁলোকে কি কৈছে এটা গেছ ৰিজাৰ্ভ পাইছে ক'ত পাইছে তিনিচুকীয়া ডিষ্ট্ৰিক্টতেই তেওঁলোকে পাবলৈ সক্ষম হৈছে এইটো আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব নেক্সট কুৱেশ্যনটো লৈ যাওঁ ৰূপসী এয়াৰপৰ্ট নিউ কমাৰ্চিয়েল ফ্লাইট কানেক্টিভিটি সেট আপ ইন হুইচ ডিষ্ট্ৰিক্ট ৰূপসী যোনটো এয়াৰপৰ্ট আছিল আগতে আপোনালোকৰ মিলিটাৰীসকলৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে এই ৰূপসী এয়াৰপৰ্টটো কিন্তু বৰ্তমান তেওঁলোকে কমাৰ্চিয়েল ফ্লাইটো তাত কি কৰিছে এটা কানেক্টিভিটি তেওঁলোকে ষ্টাৰ্ট কৰিছে কোনখন ডিষ্ট্ৰিক্টত এই ৰূপসী এয়াৰপৰ্টটো আছে সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ কোকৰাঝাৰ ঠিক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে আৰু এই ৰূপসী এয়াৰপৰ্টটো কি কৰিছে উড়ান যোনটো স্কিম আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনটো নৰ্মেল পিপলক যাতে কমন চিটিজেনে আপোনালোকৰ ফ্লাইটৰ যোনটো সুবিধা তেওঁলোকে লাভ কৰিব পাৰে তাৰ কাৰণে আপোনালোকৰ উড়ান স্কিমটো উলিওৱা হৈছিলে এই উড়ান স্কিমটোৰ আণ্ডাৰত ৰূপসী এয়াৰপৰ্টত কমাৰ্চিয়েল ফ্লাইটৰ কি কৰিব ব্যৱস্থা কানেক্টিভিটিৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ যাওঁ India's number 1 multi-modal logistic park set up in Indiaৰ একমাত্ৰ যোনটো নাম্বাৰ 1 একমাত্ৰ বৰ্তমানলৈকে এটো একমাত্ৰ হৈছে কাৰণ প্ৰথমখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক সেট আপ কৰা হৈছে ক'ত সেট আপ কৰা হ'ব ইয়াৰ আপোনালোকৰ কুৱেশ্যনটো বিচাৰিছে ইয়াৰ আনসাৰ হৈছে আপোনালোকৰ যোগীঘোপা অসমৰ যোগীঘোপাত মাল্টি-মডেল লজিষ্টিক পাৰ্ক ইণ্ডিয়াৰ এক নাম্বাৰ 1 লজিষ্টিক পাৰ্কখন আপোনালোকৰ কি কৰা হ'ব সেট আপ কৰা হ'ব আৰু এই যোনটো লজিষ্টিক পাৰ্ক ইয়াত কি কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ভাৰতমালা যোনটো প্ৰজেক্ট আছে ভাৰতমালা প্ৰজেক্টৰ আণ্ডাৰত এই লজিষ্টিক পাৰ্কখন তেওঁলোকে সেট আপ কৰিব মনত ৰাখিব অসমৰ কাৰণে এটা সুখবৰ যে অসমৰ যোগীঘোপা নামৰ ঠাইত কি কৰা হৈছে ইণ্ডিয়াৰ নাম্বাৰ 1 মাল্টি মডেল লজিষ্টিক পাৰ্কখন সেট আপ কৰা হৈ আছে আজিৰ ভিডিঅ'টোত আমি এইকেইটা কুৱেশ্যনে ডিছকাছ কৰিলোঁ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আগন্তুক সময়ত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব ধন্যবাদ